এইবাৰ আমাৰ তাতে আগতকৈ ইমান কেতিয়াও হোৱা নাছিলে। প্ৰথমবাৰৰ বাবে 4,29,449জন কেণ্ডিডেটেই এপ্লাই কৰিছিলে। তাৰে ভিতৰত 6,712জন এবচেণ্ট থাকিলে, নাহিলে, আৰু উইথহেল্ড হৈছে 22জন, আৰু এক্সপেল্ড হৈছে 101জন, 101। ইয়াৰে ভিতৰত যদি আমি ভালকৈ চাওঁ, মেল কেণ্ডিডেট ভিতৰত আৰু ফিমেলৰ ভিতৰত আমি যদি চাওঁ, মেল আছিলে 1,87,752 আৰু ফিমেল হ'ল 2,34,985। ইয়াৰে ভিতৰত পাছ কৰা, টোটেল পাছ কৰিছে 2,70,471 গৰাকী। পাৰ্চেণ্টেজ অফ পাছ ইজ 63.98। এইটো আগত যোৱা বছৰতকৈ অলপ উন্নত হৈছে, স্লাইট উন্নত, আৰু বেছি নহয়। আৰু মেল 67 সৰি মই ভুল কৈ আছোঁ দেই, আই জাষ্ট গোটেই ফিগাৰটো ভুল হৈছে, যোৱা বছৰৰ কৈ আছিলোঁ। য়েছ, আগৰখিনি অলপ ডিলিট কৰিব লাগিব, বিকজ মই 2025ৰ কথা কৈ দিলোঁ। 2026ত 4,38,564জন, 4,38,564, আৰু এবচেণ্ট হৈছে 9,315, উইথহেল্ড মাত্ৰ 5জন, এক্সপেল্ড কিন্তু 135। যোৱাবাৰ যদি 101 আছিল, এইবাৰ 135জন। এপিয়াৰ্ড কৰিছে 4,29,249জন। তাৰে ভিতৰত মেল আছিলে 1,86,468 আৰু ফিমেল 2,42,781। নাম্বাৰ অফ কেণ্ডিডেট পাষ্ট যদি হয় 2,81,701। পাছ পাৰ্চেণ্টেজ ইজ 65.62। যোৱাবাৰ 63.98 আছিলে, তাৰমানে স্লাইট ইম্প্ৰুভমেণ্ট দেখা গৈছে। 65.62। ইয়াৰে মেল কেণ্ডিডেটৰ যদি আমি পাৰ্চেণ্টেজ চাওঁ, ইট ইজ 67.78, আৰু ফিমেল যদি চাওঁ 63.96, অলমষ্ট ইকুৱেল টাইপ, নট কৰি হেৰি নাই। ফাৰ্ষ্ট ডিভিজন এই বছৰ আমাৰ 85,189, আৰু ছেকেণ্ড ডিভিজন 1,50,167, আৰু থাৰ্ড ডিভিজন 46,345। এটা দেখা গৈছে যে লাহে লাহে আমাৰ থাৰ্ড ডিভিজনৰ সংখ্যা কমি আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ছেকেণ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন বেছিকৈ পোৱা হৈছে। ইয়াৰে ভিতৰত যদি আমি চাওঁ গোটেই হেৰিটোত, ডিমা হাছাও জিলা চবচে হায়েষ্ট 88.23%, যিটো যোৱাবাৰত তেওঁলোকে বোধহয় হায়েষ্ট আছিল। শিৱসাগৰ 84.02, আৰু ডিব্ৰুগড় 78.46। যদি সৰ্বনিম্ন হ'ল কাছাৰ 49.13। যোৱাবাৰ এইটো শ্ৰীভূমিত আছিল, এবাৰ অলপ কাছাৰত শ্বিফ্ট হৈছে। আৰু কেটেগৰী ৱাইজ যদি আমি চাওঁ ৰিজাল্টবিলাক, তেতিয়া জেনেৰেল কেণ্ডিডেট 63.09% পাছ কৰিছে। OBC MOBC এবাউট 71%, দেন শিডিউল কাষ্ট 59.82, এবাউট 60%, STP 73.65, STS 69.10, আৰু T ট্ৰাইব 50.51। এইটো একে আগৰ দৰেই এটা ট্ৰেণ্ড আছে, ইটছ নট চ' ভেৰি লাষ্ট চেঞ্জ হোৱা নাই। দেন আমাৰ সকলোৰে ইণ্টাৰেষ্ট থাকে যে প্ৰথম কোন হ'ল অসমৰ ভিতৰত, সেইজন হ'ল জ্যোতিৰ্ময় দাস, শংকৰদেৱ শিশু নিকেতন পাটাচাৰকুছি। তেখেত বজালী জিলাৰ জ্যোতিৰ্ময় দাস, তেখেত প্ৰথম হৈছে এইবাৰ। দ্বিতীয় আকাংক্ষা ভূঞা, তেওঁ অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয় হাৱাজান, বিশ্বনাথ জিলাৰ। আৰু জিয়া ফাৰা ইছলাম, লিটিল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল ডিব্ৰুগড়, তেওঁ থাৰ্ড পজিশ্যনত। দুজন আছে, সুৰজিত আখতাৰ, লিটিল ফ্লাৱাৰ স্কুল নলবাৰী। দুয়োটা মিলিছে, আৰু লিটিল ফ্লাৱাৰ এটা ডিব্ৰুগড়ৰ আৰু নলবাৰী। এইখিনিতে আপোনালোকক আৰু এটা ইনফৰমেশ্যন আমি ইয়াতে দিছোঁ। অৱশ্যে ৰিচেকিং কৰাৰ কাৰণে যদি কোনোবাই আমাৰ এনচাৰ স্ক্ৰিপ্ট চোৱা যদি কিবা তেওঁলোকে ভাবে যে কিবা তেওঁ বেছি পাব লাগিছিল বা কম পাব লাগিছিল, তেওঁ বিচাৰে, তেতিয়াহ'লে অহা 13 এপ্ৰিলত সেই পৰ্টেলটো খুলি যাব, য'ত তেওঁলোকে এপ্লাই কৰিব পাৰিব। ঠিক সেইদৰে কম্পাৰ্টমেণ্টেল এক্সাম একেই নিয়ম আছে। 3টা ছাবজেক্টত যদি ফেইল কৰিছে আৰু যদি তেওঁ টোটেল মাৰ্ক 170 আছে,
তেওঁ কম্পাৰ্টমেণ্টেলৰ কাৰণে এপিয়াৰ কৰিব পাৰিব আৰু সেই পৰ্টেলটোও আমি notify কৰিম 2-1 দিনতে notify কৰি দিম আমাৰ পৰ্টেলটো ৰেডি হৈ আছে বাট ইট উইল বি ডেফিনেটলি বিফৰ মানে বিহু শেষ হোৱাৰ লগে লগে আৰম্ভ হৈ যাব নিয়াৰ এবাউট 17-18 গতিকে এইখিনি হ'ল জেনেৰেল ইনফৰমেশ্যন আৰু বাকী আপোনালোকে পিডিএফটো আমি জাষ্ট আমি পোৱাৰ পাইছোঁ নেকি পিডিএফ যদি পিডিএফ পাইছোঁ তেতিয়াহ'লে পিডিএফটো শ্বেয়াৰ কৰি দিব পাৰিম